নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ডেইজি মেম আজিৰ নিউ আছামিজ কুহি পাঠলৈ তোমালোকক স্বাগতম জনাইছো আমি এই চেনেলটোত আজিৰ পাঠ আগবঢ়াইছো অসমীয়া স্বৰবৰ্ণ আহা আমি একেলগে পঢ়ো অ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ ছাত্ৰ-ছাত্ৰীসকল আমি যে স্বৰবৰ্ণখন পঢ়িলো তাত হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ এই বৰ্ণকেইটাৰ হ্ৰস্ব দীৰ্ঘ এই শব্দকেইটা নকলেও হয় উচ্চাৰণৰ পাৰ্থক্য বুজাবৰ বাবেহে এই শব্দ দুটা ব্যৱহাৰ কৰা হৈছে আমি কেনেকৈ পঢ়িব পাৰো আহাচোন আকৌ এবাৰ একেলগে পঢ়ো অ আ ই ই উ উ ৰি এ ঐ ও ঔ তোমালোকে পাৰ্থক্যটো ধৰিব পাৰিলানে মই যেতিয়া হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ পঢ়িছিলো তেতিয়া উচ্চাৰণৰ পাৰ্থক্যৰ বাবে হ্ৰস্ব ইটো মই চমুকৈ কৈছিলো দীৰ্ঘ ইটো দীঘলীয়াকৈ কৈছিলো সেইকাৰণে এবাৰ ই কৈছো আৰু এবাৰ ই বুলি উচ্চাৰণ কৰিছো তোমালোকেও এনেদৰে অনুশীলন কৰি থাকিবা ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ এই চেনেলটো ভাল লাগিছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো